ও রূপ 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 ওই ফেলে মোক লাভ পালো ভালে হলো পড়েছিলি দোকানত আইছিলো কিয়া এই বস্তুকে ললো কি খবৰ ভালে এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণেহে তোক মাতিলো অঁ হেৰি অনলাইন ক্লাছ হৈছে অঁ কলেজত গম পাইছে নাই নাই গম পোৱা নাই তাকে আমি কৰি আছোঁ আমি ক্ৰছটো বহুত আগবঢ়াব পাৰিলোঁ ছাৰে তাৰমানে সিদিনাটোৰ কথা ক'লা অঁ যে ৰূপ তহঁতৰ যে লগ ৰূপ ইয়াক কবি সি বহুত পিছ পৰি আছে সি একো অনলাইনো নাহে একো নাহে তাকে তোৰ ফোন পৰা এণ্ড্ৰইড মোবাইল নাই ন মোৰ এণ্ড্ৰইড মোবাইল নাই তাকে পাৰিলে মানে ঘৰত কৈছিবি যদি পাৰা ল অঁ আগতে কি কৈছে আছিল চিনি পাই আগতে না নাই 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 না নাই তাকে ক্ৰছটো শিকি আৰু ছাৰতে ক'লা যে সিয়াক কবি এনেকৈ কথাটো অঁ ক্লাছ ক্লাছ কৰিব লাগে এনেকৈ বহুত পিছ পৰি যাব নহ'লে সেই পিছত প্ৰব্লেম হ'ব বুলি কিনে অঁ কেনে মাতিলোঁ বাকী খবৰ ভাল বাকী ভাল দে তহঁতৰ আছোঁ ঘূৰিৰ পৰা আহিলে একবাৰ অঁ দে 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 যাওঁ মই অঁ দে ঘৰত কথাটো কৈছিবি অঁ দে 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 ইতাই কথা এটা আছিল কি কথা কওঁ আমাৰ বোলে অনলাইন ক্লাছ হৈ আছে মই দোকানত যাওঁতে পূৰ্ণহঁতক লগ পালোঁ পূৰ্ণহঁতে কথাবোৰ ক'ল এতিয়া তাহাঁতে বহুত দূৰে আগবাঢ়িল মইহে পিছ পৰি ৰ'লোঁ তোক দিওঁ বুলিয়েনো মোবাইল এটা দিম কিনকে আমি হ'লো দিন হাজিৰা কৰি খোৱা মানুহ এই লকডাউনৰ সময়ত কাৰো ঘৰত একো কাম কৰিবও যাব পাৰে দেচোন ভাবি চাওঁ কিবা এটা কৰিব পাৰোঁ নেকি আপোনাক লগ পালোঁ ভালে হ'ল আপোনাৰ লগত এটা কথা আছিলে দেচোন দে কি কথা কওঁ এই মোৰ গোটা বহুত দিগদাৰ হৈছেহে মোক অলপমান টকাৰ প্ৰয়োজন আছিল পইচাটো দিবা পাৰিম মই কিন্তু তোকনো কি চাই পইচা দিম মই মহাজন মোকো এনে পইচা দিব নালাগে আপোনাৰ তাতে কিবা এটা থৈ দিম মহাজন দেচোন দে ভাবি চাং দে নহ'লে মই একপাক যাবি নহ'লে ভাতিবেলাকে আমাৰ তাকে লাগে হ'ব দিয়ক মহাজন হ'লে যাব আপুনি অঁ দে যাব নহ'লে দে অঁ দে যা এই বাবা শুনচোন তোৰ কাৰণে আজি কেঞ্চৰ চাচোন তই এই পইচাটো ল তোর যি পছন্দ মোবাইলতে যি পা তই সেই পইচা কিনিলে কিনি লবি যা পিতাই আজি দেখো হাললৈ নগ'লিও কিয় নগ'লি হাললৈ আৰু যোৱাই নহ'ব বোপাত মহাজনৰ তাতে মাটিখিনি বন্ধ ক'ত গ'ল নহয় তই মোবাইলটো দিয়া নহয় এতিয়া পথাৰলৈ যাম কেনেকৈ নালাগিব পিতাই তেনেকুৱা মোবাইল মাটি বন্ধকত থৈ যিডৰা মাটিত আমি সৰুৰ পৰাই খাই লৈ আহিছোঁ সেইডৰা মাটি বন্ধকত থৈ আৰু মোক মোবাইল দিব নালাগিব দেউতা মোক ভুল হৈছে ক্ষমা কৰি দিম নাই বোপা আমাৰ নিচিনা দুখীয়া মানুহ এই অৱস্থা এই দুনিয়াত চলিবলৈ বৰ কষ্ট হ'ব নাই তই দুখ কৰিব নালাগে বোপা দুখ যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে চাইডত থকা ঘণ্টা বটনটো টিপি দিবা আৰু লগতে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আমাৰ হৈ যোৱা ফুলভণ্টিসমূহ মাৰ্জনা কৰি আমাক গঠনমূলক দেহ প্ৰদান কৰি আমাৰ ইউটিউব চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিছে থেংক ইউ ধন্যবাদ